আহি গলো হে দোস্ত আপোনালোকে বাৰু কেতিয়াবা ক্ৰেডিট কাৰ্ড বা ডেবিট কাৰ্ড ব্যৱহাৰ কৰি অনলাইন পেমেন্ট কৰি পাইছে নেকি মানে ঘৰত বহিয়ে পইচাটো দি পাইছে নেকি এই বহুতে অনলাইন শপিংত স্ন্যাপডিল ফ্লিপকাৰ্টত এই কামটো কৰিব ইচ্ছা নকৰে ক্যাশ অন ডেলিভাৰী কৰে কাৰণ এটা টেনচন এটা চিন্তা যে মালো যাব মালো নাহিব মানে পইচাটো যাব এইফালে বস্তুটো নাহিব এইটো টেনচন আৰু অসমৰ মানুহৰ কিন্তু চাকৰিৰ ইন্টাৰভিউৰ ফৰ্ম ফিল আপ কিবা কিবি এইবিলাকৰ ক্ষেত্ৰত টেনচন নাই পুৰা দি দিয়ে যে যা চাকৰি লাগে আমাক বাৰু যিকি নহওক যদি আপুনি কেতিয়াবা অনলাইন পেমেন্ট কৰি পাইছে বা ভৱিষ্যতে পাব বুলি আশা এটা আছে মোৰ আজিৰ এই ভিডিওটো খুব ভালদৰে চাওক কাৰণ মই ক'বলৈ গৈ আছো কাৰ্ডৰ পিছফালে থকা CVV নাম্বাৰটোৰ কথা আপোনাৰ এটিএম কাৰ্ডখনৰ পিছফালে এটা নাম্বাৰ আছে এই নাম্বাৰটো বহুতে বেছি জৰুৰী আৱশ্যক অনলাইন পেমেন্ট কৰাৰ ক্ষেত্ৰত কিন্তু কিয় বাৰু কিয় জৰুৰী এইটো ক'বলৈ চেষ্টা কৰিম তো বলক আমি ভিডিওটো আৰম্ভ কৰো চাওক শুনক বেংকে আপোনাক দিয়া এই আড়াই ইঞ্চিৰ কাৰ্ডখন যদি ব্যৱহাৰ কৰিব লগা হয় যতে ব্যৱহাৰ নকৰে কিয় আপুনি এটিএম মেচিনত কৰে কৰবাত দোকান শপিং মলৰ টানি দিয়া মেচিনটোত কৰে যতে নকৰক কিয় কৰাৰ আগতে পোন প্ৰথমতে এই কাৰ্ডখন কৰিব লাগিব ভেৰিফাই যে কাৰ্ডখন আপোনাৰ নামত আছে নে না সঁচাকে কাৰ্ড হয়নে নহয় এইখন আৰু এই ভেৰিফিকেশন দুটা সিস্টেমত কৰা হয় এটা হৈছে ডাইৰেক্ট এটা হৈছে ইনডাইৰেক্ট মানে কথাটো কেনেকুৱা আপুনি এটিএম মেচিনত গল কাৰ্ডখন সোমাই দিলে এটিএম মেচিনটো বাৰু কি কৰিব আপোনাৰ কাৰ্ডখন স্ক্যান কৰিব এই কলা স্ট্ৰিপটো স্ক্যান কৰি ইয়াৰ পৰা কেইটামান ডিটেইলছ লব আৰু ডিটেইলছ লোৱাৰ পিছত কাৰ্ডখন ভেৰিফাই কৰিব তাৰ পিছতহে পইচা ওলাই আহিব আৰু এই সেম কামটো যিকোনো মেচিনে কৰে যি মেচিনত কাৰ্ডখন সোমাই দিব লগা হয় এইটো হৈছে ডাইৰেক্ট ভেৰিফিকেশন এটা আছে ইনডাইৰেক্ট ভেৰিফিকেশন যেটো ভেৰিফিকেশন কাৰ্ডখন হাতেৰে নুসুৱাকৈ আমি কৰিব পাৰো আৰু হেইটো ভেৰিফিকেশনৰ বাবে লাগে এই CVV কোডটো যাক আমি কাৰ্ড ভেৰিফিকেশন ভ্যালু বুলি জানো চাওক এটিএম মেচিনে বা যিকোনো মেচিনে তো এইটোৰ সহায় লব কিন্তু অনলাইন শপিংত কিহৰ সহায় লব সেই নাম্বাৰটোৰ সহায় লয় মানে এই নাম্বাৰটো তো এইখিনি ডিটেইলছ আছে যিখিনি ডিটেইলছ ইয়াত থাকে কিন্তু এই ডিটেইলছখিনি অলপ বেলেগ স্টাইলে থাকে বেলেগ সিস্টেমত ষ্টৰ হৈ থাকে এতিয়া এই CVV নাম্বাৰটোক বহুতে CSC নাম্বাৰ বুলিও কয় মানে কাৰ্ড সিকিউৰিটি কোড যেহেতু এই নাম্বাৰটোৱে কাৰ্ডখন সিকিউৰ কৰে এই নাম্বাৰটো অবিহনে কোনো মানুহে আপোনাৰ কাৰ্ডখন চুৰি কৰি নিব নোৱাৰে যদি এটা ফাল দেখেও এই ফালটো দেখিলে কৰবাত পিছফালটো দেখিব লাগিব আৰু তাৰ পিছতো অসম্ভৱ মোবাইলত মেছেজ যাব বহুত কিবা কিবি সেইভাবে বহুতে কাৰ্ড সিকিউৰিটি কোড বুলি কয় এতিয়া এই CVV নাম্বাৰটো বিভিন্ন সংখ্যাত থাকে যদি আপুনি রূপে মাস্টাৰ কাৰ্ড বা ভিসা ব্যৱহাৰ কৰে তিনিটা সংখ্যাৰ CVV কোড পাব যদি আপুনি আমেৰিকান এক্সপ্ৰেছ ব্যৱহাৰ কৰে তাত পাব চাৰিটা সংখ্যাৰ আৰু সকলোতকৈ আচৰিত কথা কোনো ওয়েবসাইটে এই CVV নাম্বাৰটো ষ্টৰ কৰি নথয় মানে ধৰক আপুনি ফ্লিপকাৰ্টৰ পৰা এটা বস্তু কিনিলে আৰু সেই বস্তুটোৰ পেমেন্ট অনলাইন পেমেন্ট কৰিলে আপুনি যদি ইচ্ছা কৰে ফ্লিপকাৰ্টৰ সেই ওয়েবসাইটটোত আপোনাৰ কাৰ্ডখন সেভ কৰি থব পাৰে মানে কাৰ্ডখনৰ এই নাম্বাৰটো কাৰ নামত আছে এক্সপায়াৰি ডেট এইবিলাক সেভ কৰি থব পাৰে যাতে পুনৰবাৰ আৰু মাৰিব লগা নহয় কিন্তু সেই ফ্লিপকাৰ্ট হক বা বেলেগ ওয়েবসাইটে হক CVV নাম্বাৰটো কেতিয়াও ষ্টৰ কৰি নথয় পুনৰ মাৰিব লাগিব CVV নাম্বাৰটো যদি আপুনি নেক্সট টাইম কাৰ্ডখন ব্যৱহাৰ কৰিব ইচ্ছা কৰে তো গম পালে CVV নাম্বাৰ একচুয়ালি ময়ো জনা নাছিলো কথাটো যে নাম্বাৰটো কিয় থাকে বাৰু কি নাম্বাৰ প্ৰথমটো আছে 20টা মান পিছফালে এইটো কিয় থাকে তো চালু পালু আৰু যেহেতু মই পালো মই ভাবিলো যে আপোনালোকক জনাই দিও যেহেতু মোৰ আছে এটা ইউটিউব চেনেল নিশ্চয় বহুতে জানে তো যিসকল নাজানে তেওঁলোকৰ বাবে কলো আজিলৈ ইমানে থ্যাংক ইউ সাবস্ক্ৰাইব কৰক মোৰ চেনেলটো এইখিনিত থকা DB নামৰ চিম্বলটো ক্লিক কৰি আজিলৈ ইমানে থ্যাংক ইউ